हाय फ्रेंड्स वेलकम टू जामगंज स्पेशल आमार আজি হোস্টেলৰ পৰা একেবাৰে বাই বাই আৰু মানে 2 বছৰ আইটিয়া কৰিলো আৰু কোর্স কমপ্লিট হ'ল আৰু আজি ঘৰলৈকে যাব ওলাইছো আৰু সো মোক মোৰ মা দেউতা আৰু ভন্টি নিবলৈ আহিছে আৰু তৰুণে মোক বহুত হেল্প কৰিলে আৰু তৰুণে মই এডমিশন হয় আৰু বহুত হেল্প কৰি থাকে এই তৰুণক দেখাইছে বোলে হেল্ল' বুলি কৈ দিয়া হাই হাই এই মোৰ তৰুণ হয় মানে দাদা হয় মানে বহুত হেল্প কৰিছিলে মোৰ মানে টেঙা পুখুৰী তাতে ৰাতি থাকিলো আৰু এতিয়া মৰ্নিঙত আৰু যাব ওলাইছো আৰু মোৰ মানে সামানবোৰ আপোনালোকক দেখাই দিছো কি আছে আৰু এইটো এটা বেগ ইয়াত এটা বেগ এইটো এটা বেগ সো এটা তৰুণে মোক মানে ষ্টেচনলৈকে আৰু নি থৈ আহিব আৰু সো মানে আজি ঘৰলৈ যাম আৰু সো মোৰ ৰুমত থকা লগৰ কেইজনমান পৰখিয়ে গ'ল আৰু মই মানে নগ'লো আৰু মা দেউতা আহিম বুলি ক'লে আৰু মা দেউতাহঁতো হোষ্টেলখন দেখা নাছিলে 2 বছৰ দিন থাকিলোঁ মা দেউতাহঁতৰ আহিবলৈ তেনেকৈ সময় নহ'লগৈ আৰু প্ৰথমতে দাদা মোক আনি থৈছিলে আৰু সো দাদাকো ক'লোঁ মই আজি ঘৰলৈ যাম বুলি আৰু সো আজি আৰু গৈ আছোঁ ঘৰলৈ আৰু সো আপোনালোকে ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ আৰু 2 বছৰ দিন কটালোঁ আৰু হোষ্টেলটো আৰু এতিয়া বেয়াও লাগিছে আৰু ঠিক উপায়টো নাই আৰু ফ্ৰেণ্ডছ এয়া পিছফালে মোৰ ডাঙৰ বেগ এটা লৈ লৈছোঁ এইফালে বেগ এটা আছে এইফালে তৰুণ মই এতিয়া গৈ আছোঁ ষ্টেচনলৈ এইখন আমাৰ হোষ্টেল ভণ্টি বহি আছে আৰু এতিয়া আমি আৰু ট্ৰেইনটো আমাৰ আহিব 8:50 আহিব ট্ৰেইনখন আহিব 8:50 ট্ৰেইনখন আহি পাব আৰু ট্ৰেইনখন আমি টিকেট চেট কটা হ'ব লাগে এতিয়া আৰু আনকৈ যাম আৰু আমি এতিয়া আমাৰ মা চাই আছে আৰু মা ভণ্টি মই দেউতা আহিছোঁ আৰু এতিয়া তৰুণ আছে তৰুণ মোবাইল ব্যস্ত ই আমাক আনি থ'লে আৰু এতিয়া আৰু ডাইৰেক্ট ভিডিঅ'টো হ'ম আৰু চ' ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ আৰু ডাইৰেক্ট কলকাতা জংচন নামিলোঁ এতিয়া আৰু ভাবিছোঁ একদম মানে লাগিছে আৰু এতিয়া অকণ চাহ খাই লওঁ আৰু চাহ খাই লওঁ ডাইৰেক্ট আৰু মেজিক ধৰি গোলাঘাট ষ্টেচনৰ পৰা বাছ ধৰি ডাইৰেক্ট ঘৰ আৰু ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডছ আপোনালোকে আমি ফৰকাটিং আহি পাই গ'লোঁ আৰু এতিয়া ফৰকাটিঙৰ পৰা গোলাঘাট ষ্টেচন গৈ আছোঁ নামিলোঁ আৰু এতিয়া কি কয় বাছটোত উঠিম আৰু যাম আৰু মেজিক উঠিম আৰু মেজিক ষ্টেচনৰ পৰা উঠি পেলাই যাম আৰু ফ্ৰেণ্ডছ মেজিক ষ্টেচন মেজিকত উঠিলোঁ মেজিকত উঠি আৰু বাছ ষ্টেচনলৈ গৈ আছোঁ তাৰপৰা ধৰি আৰু ডাইৰেক্ট পালোঁ গোলাঘাট টাউন আৰু এতিয়া বাছ ষ্টেণ্ড আহি পালোঁ আৰু গোলাঘাট টাউনৰ বাছ ষ্টেণ্ডত এতিয়া মই উপস্থিত আছোঁ আৰু বাছ উঠিম আৰু এইটো ডাইৰেক্ট কুমলি আৰু এইখনৰ গোলাঘাট বাছ ষ্টেণ্ড
এইটো হ'ল আমাৰ টিকেট কাউণ্টাৰ, তাত টিকেট কাটিব লাগিব। আৰু দেউতা ৰৈ আছে, মাহঁতে বজাৰ কৰি আছে কেইটামান, সেইকাৰণে মই ষ্টেচনত ৰৈ আছোঁ। আৰু মই টিকেটটো কাটি ল'ম আৰু একেলগে যাম আৰু। ফাইনেলি মই ঘৰ পাই গ'লোঁ। এতিয়া আৰু ঘৰলৈ সোমাই যাওঁ আৰু। 1 বছৰ মূৰত আমাৰ নিজৰ ঘৰখনত আহি পাইছোঁ আৰু। চ' গেটটো খুলি এতিয়া সোমাই গৈ আছোঁ আৰু। এতিয়া সোমাই গৈ আছে ভিতৰ ফালে। হোষ্টেলৰ পৰা বহুত দিনৰ মূৰত আজি আহিছোঁ। ৰুমটো বৰ বেলেগ নিখাহে লাগিছে অলপমান মোৰ আৰু। কি কওঁ, একো নাই আৰু। চ' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আজি নিজৰ আপোন ঘৰখনত আজি আহি পাইছোঁ 1 বছৰ মূৰত আৰু। ত' পঢ়িব গৈছিলোঁ যিহেতু আৰু শিৱসাগৰ, ত' এতিয়া শেষ হ'ল আৰু আজি আহি পাইছোঁ আৰু ঘৰ। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে ভিডিঅ'টো মই বনালোঁ আৰু। চ' ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কি নাই লাইক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো, তেতিয়া ছাবস্ক্ৰাইব কৰি থ'ব আৰু, যাতে নিউ ভিডিঅ'বোৰ আহিলে আপোনালোকে অতি সোনকালে পায় আৰু। চ' ইমানে আজি, বাই বাই।